আৰু এনেকুৱা এইবিলাক জেমছ বণ্ডৰ ফিল্ম নেকি যে গাড়ী নম্বৰ ক'ব আৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱাৰ লগত গাড়ী নম্বৰ কি সম্পৰ্ক মই অসমৰ মিডিয়াক এটা কথা অনুৰোধ কৰোঁ যে আপোনালোকে এই 8 লাখ ল'ৰা ছোৱালীৰ মূৰকেইটা গৰম কৰি নেপেলাব। এইটো ভাল কথা নহয়। কোনোবা এজনে এটা টুইট কৰি দিলে যে মোৰ ইয়াতে মোৰ মানুহে মোক যোগাযোগ কৰিছে, নহয় তেনেকৈ পৰীক্ষাৰ ৰিজাল্ট হয় নেকি? প্ৰশ্ন কাকত সেৱাত আছে, তাত তেওঁলোকে প্ৰশ্ন কাকতৰ এক্সামিনেশ্যন পালোঁ, ফাদিল হ'ল যদি কোনে ফাদিল কৰিলে, টকা দিলোঁ যদি কাক দিলোঁ, নামটোতো লাগিব। এনেকৈ অসমৰ দুই এটা মিডিয়াই যিটো উৎপাত কৰিছে, ল'ৰা ছোৱালীবিলাকে পগলা হৈ যাব নহয়। 8 লাখ ল'ৰা ছোৱালী নাপায় নহয়। আৰু এইবোৰ কাম কৰিব পায় নেকি? আজি এজন ল'ৰাই কৈছে, টুইট কৰিছে যে মোৰ ওচৰত আহি কৈছে, আৰে তেনেকৈতো দালাল অসমত অভাৱ আছে নেকি? আজি অসমততো দালালৰ কোনো অভাৱ নাই। চবেই ক'ব যে মই চাকৰি দিব পাৰিম, টকা দিয়ক। কিন্তু তেওঁলোকে টকা লোৱাকেইটা চাকৰি পাব নেকি? এইটোতো অপেক্ষা কৰিব লাগিব ন ৰিজাল্ট দিয়ালৈকে। মইতো কৈছোঁ যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। আৰু এনেকুৱা এইবিলাক জেমছ বণ্ডৰ ফিল্ম নেকি যে গাড়ী নম্বৰ ক'ব আৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱাৰ লগত গাড়ী নম্বৰ কি সম্পৰ্ক? এইবিলাক কৰিব নাপায়। ল'ৰা ছোৱালীবিলাকে লাষ্টত একোকে বিশ্বাস নকৰা হৈ যাব। ৰিজাল্ট মইতো কৈছোঁ যে দুৰ্গা পূজাৰ আগত এটা, দুৰ্গা পূজাৰ পিছত এটা দি দিব লাগে। ঝামেলা সিদিনাখনেই খতম হৈ যাব। আৰু এনেকুৱা এইবিলাক জেমছ বণ্ডৰ ফিল্ম নেকি যে গাড়ী নম্বৰ ক'ব আৰে পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হোৱাৰ লগত গাড়ী নম্বৰ কি সম্পৰ্ক? এইবিলাক কৰিব নাপায়। ল'ৰা ছোৱালীবিলাকে লাষ্টত একোকে বিশ্বাস নকৰা হৈ